Hi, welcome to my YouTube channel Resume and Vicky's Blog. আজি আমি যাম ফুটবল খেলা চাবা আমাৰ বৰ্মা ফিল্ডত ষ্টেট লেভেল নাকি তেনেকুৱা কিবা খেলা হৈ আছে ফুটবলৰ সো তাতে আমাৰ ধীৰাজো যাব সো আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকুৱা হয় তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কেনেকুৱা আছা হেলমেটটো বেয়া দেখা হৈছে মামিৰ হেলমেট পিন্ধিছোঁ মই যা ফটো তুলিয়াই বিদে নিগ্ৰ লগত এই আমাৰ ফুটবল চাব যাব ইতা ফুটবল চাৱা নাচা বেলেগ কথা চলিটো বেলেগ কলা মানুহ লগত ফটো এক কপি তুলব বাপেকটো কলা আমি এতিয়া ফুটবল খেলা চাব গৈ আছোঁ এতিয়া ইয়াতে টিকেটৰ ব্যৱস্থা কৰিছে টিকেট কাটিব লাগে আমাৰ ধীৰাজে আজি বহুত ইণ্টাৰেষ্ট খেলা চাবৰ কাৰণে সেইকাৰণে চাব আহিছোঁ হৈয়ে আছে সিদিনা লেডিছৰ ফুটবল হৈ গ'ল আজি কোনোবা বাহিৰৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ অহা বুলি কৈছে তাকে দেখুৱাওঁ আপোনালোকক বল হ'লে গ'ল এতিয়া ইয়াৰো কিমান কৰিব আৰু দেখি কেৰেলাই গ'ল দিলাক না উপায় নাই কেৰেলা আৰু বৰপেটা আমাৰ ধীৰাজে বোলে আইচক্ৰীম খাই এয়া আইচক্ৰীম বা গল্লা গোলা বৰফ কা গোলা কেইটকা এইটোৰ দাম 20 টকা দেখা একবাৰ ধীৰাজ এইফালে চা কেনে লাগছে হাই গাইছ আমি এতিয়া গৈ আছোঁ নদীত বৰশী বাবৰ কাৰণে এই বামী মাছ বাম আমি চিপ বৰশী দি চ' আপোনালোকে ভিডিঅ'টো চাই থাকক তাতে আমি বামী মাছ পাওঁ লগত আছে মোৰ দাদা নকুল দা আজি আমি বামী মাছ মাৰিম চ' আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে কেনেকুৱা হয় চ' বলক আমি এতিয়া নদীলৈ যাওঁ আমি বৰমাৰ নদী মৰাপাগলীয়া নদীত এই তাতে যাওঁ আমি নদীত মৰাপাগলীয়া নদীত আমি এতিয়া গৈ আছোঁ এতিয়া নতুন পাকা ৰাস্তাইদি বামী মাছ খাম আজি বামী মাছ এইটো নিউল গেল আগত অ' নানলো গল্ডিছটো পাহৰি গ'লোঁ এই গল্ডিছটো আনি ভালেই হ'ল মানে খেলা চাই আহি এইবাৰ আমি কি বুলি কয় বৰশী বাব আহিছোঁ
খেলা চোৱা হ'ল। খেলা আছিলে কেৰেলা আৰু বৰপেটাৰ মাজত। কেৰেলাত বাহিৰৰ ল'ৰা আহিছে, ইণ্টাৰনেশ্যনেল প্লেয়াৰ, আমি যিটো নিগ্ৰ বুলি কওঁ। তাত সেইকাৰণে গৈছিলোঁ চাবৰ কাৰণে। 4 গ'ল দিলে কেৰেলাই, বৰপেটাক কেৰেলাই 4 গ'ল দিলে। চ' বৰপেটাই 1 গ'ল না 2 গ'ল দিলে। মই লাষ্টলৈকে চাই নাথাকিলোঁ, সেইকাৰণে বৰশী বাব আহিলোঁ। চ' ভিডিঅ'টো কিমান ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আজি মোৰ লগত ৰৈছোঁ মই নাই, দাদা আছে, মুকুল দা আছে। চ' চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। মাছ পাওঁনে নাই আমি। এই আমি বৰশী বাবা কি যোগাৰ আনিছোঁ চাক। সেইটো দিয়ক লাঠিডাল। এইটো কি বস্তু দেখা পাইছেনে আপোনালোকে? এইটোৱে হৈছে আমাৰ মেইন হাথিয়াৰ, বামি মাছ মাৰা। আৰু লগত আনিছোঁ এয়া নিচলা মাছ। এয়া আছে নিচলা মাছ। এয়া আনবক্সিং কৰি দেখাইছে আমাক একটা। অনলাইন কৰিছা? কেইটকা লৈছে? 400? বঢ়িয়া। আজি নতুন বৰশী দি নতুন মাছ খাম, মানে বামি মাছ খাম আৰু। পামেই, এইটো আৰু কি গেৰাণ্টি আছে এইটো। সেয়া হৈছে মৰা পাগল দিয়া নদী। বৰমাৰ যিটো চকৰ মাজেদি আহিছে সেই ৰাস্তাটো এইটো মৰা পাগল দিয়া। আমি 2 কিলোমিটাৰমান পিছত আহিছোঁ ইফালে পিছফালে। আৰু দাদাই আমাৰ জংঘলত মংগল কাম কৰি আহিল। হালকা হৈ আহিল নেকি? এই যাত্ৰা একদম ডাঙৰ পাম না? মই যাম নাকি ইফালে? এই চাবি চেন্দেলে ছিঙি গেল নাকি? ফিটাও লাগিছি। এইবাৰ মই ধৰিম। ক'ত গম পাম এতিয়া? পুঙা চুঙা নাই দেখো। আমি পুঙা দিহে বাং। ক'ৰবাত জাবৰাত লাগি আছে। এইবাৰ খোৱা যেন লাগিছে মাছ, বামি মাছ খোৱা যেন লাগিছে। নহ'ল? নাই, নাহিল। সৰু বোলে নাহিল। আহিলে দেখাই আছোঁ আপোনালোকক। পুঙা দিলে বেছি ভাল হ'ব নেকি? আহি গ'ল আমাৰ মাছ। এইটো চাই লওক, বাপৰে বাপ। এইটো চাই লওক, বামি মাছ পাই গ'লো আজি। ৰ কেনে? এইটো হৈছে বামি মাছ। ভিডিঅ' কৰি আছোঁ। এইটো চিপটো মোক দে। ইয়াক এতিয়া কাপোৰে দি ধৰিব লাগিব, নহ'লে হাত কাটি দিব। ডাঙৰ আছে না? বুলি পুৰা একদম জট খাই গৈছে। পুৰা ভিতৰলৈকে খাইছে। পুৰা ভিতৰলৈকে খাইছে না? টানি দিয়া আহি গ'ল। কি হ'ল? ফাঁচি গ'ল দেখো। শিলৰ মাজত লৈ গৈছি। এই আছে কি জানি? জাগাখিনি উজৰি গ'ল। নাই শিলৰ ফাঁকত আৰু ক'ত লাগি থাকি গৈছে। নহ'ল এইবাৰ।
ছাকচেছ নহ'লোঁ। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ, কাৰণ ভিডিঅ'টো দীঘল নকৰোঁ ইয়াতকৈ, বৰিং লাগে আপোনালোকৰ। চ' ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ' চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আৰু ভাল ভাল ভিডিঅ' দি থাকিব পাৰোঁ। চ' ভিডিঅ'টো এইখিনিতে, বাই বাই।